হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ লেট্ৰি ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই জাগিৰোডলৈ গৈ আছোঁ আৰু জাগিৰোডৰ এটা প্ৰসিদ্ধ মন্দিৰ আছে, এই মন্দিৰটোলৈকে আপোনালোকক লৈ যাম। এতিয়া নকওঁ নামটো, আপোনালোকক গৈ পাই দেখাই আছোঁ। আৰু মোৰ লগত আছে এয়া সুৰজ আছে, এয়া আছে বৰমা, আৰু বৰমা হৈছে মানে সুৰজৰ মা, আৰু এইজনী আছে মানে ছোৱালী। তোমাৰ নামটো কৈ দিয়াচোন। চ' আমি এতিয়া গৈ থাকোঁ, আপোনালোকক ৰাস্তাত দেখুৱাই থাকিম সকলোবিলাক। চ' তাৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিম। আৰু ফাইনেলি গাইছ আমি আহি পালোঁ দেওশাল মন্দিৰ, আৰু গাড়ীখন ইফালে পাৰ্ক কৰি ল'লোঁ এই দোকানবিলাকৰ ওচৰতে আগতে। আৰু ইয়াতে কিবাকিবি পূজাৰ সামগ্ৰী সুৰজে লৈ ল'লে, এইবিলাক থাল লৈছে, দেখাই আছোঁ আপোনাক। আৰু এয়াই হৈছে দেওশাল শিৱ থান। বলকচোন আমি এতিয়া ভিতৰৰ ফালে সোমাই যাওঁ। এনেকুৱা দোকান বাহিৰতো আছে, ভিতৰতো আছে, য'ত পূজাৰ সামগ্ৰীবিলাক পোৱা যায়। গৰুটো আছে ৰ, তাৰপা আহি দি আছোঁ ৰ। গৰুটো একদম খাবৰ কাৰণে। ইয়াতকে লিখা আছে, ইয়াত জোতা চেণ্ডেল নাৰাখিব, কিন্তু এয়া চাওক কি ক'ম আৰু। এইফালে আছে মন্দিৰটো, আৰু মন্দিৰটোৰ এনেকৈ দুই চাইডে এনেকৈ দিয়া আছে ধুনীয়াকৈ, য'ত চাকি বন্তি জ্বলোৱা হয়। এতিয়া সুৰজে চাকি জ্বলাই আছে, আৰু সেই জ্বলোৱা হোৱাৰ পিছত মই জ্বলাম। আৰু এই মন্দিৰত বহুত বান্দৰ আছে, সেইকাৰণে এইটো আপোনালোকে যদি আনে প্ৰসাদ চসাদ কল চল, তেতিয়াহ'লে আমোক এনেকৈ লৈ আহিব। আৰু এইটো হৈছে মন্দিৰৰ ভিতৰ ভাগ। আমি ভগৱানৰ ওচৰত সেৱা ল'লোঁ, আৰু সেৱা লৈ আমাক প্ৰসাদ দিলে, আৰু এই প্ৰসাদখিনি বান্দৰক খাবলৈ ভগাই দিলে। আৰু আমাৰ পূজা কৰি হৈ গ'ল, আৰু ইয়াত অকণমান থাকি আমি যাম আৰু ইয়াৰ পৰা। ত' আহি বহুত ভাল লাগিছে, এনেকুৱা এটা ধাৰ্মিক ঠাইত আহি খুবেই ভাল লাগে মনবিলাক। আৰু আশা কৰোঁ যাতে যিবিলাক মনৰ কামনা আছে ভগৱানে সোনকালে পূৰা কৰি দিয়ে। আৰু আপোনালোকে যে মোৰ পিছফালে দেখিছে এয়া মন্দিৰটো, আৰু এই মন্দিৰটো হ'ল নতুন মন্দিৰ, আৰু ইয়াৰ আগতে যিটো মন্দিৰ আছিল সেইটো আছিল খেৰৰ মন্দিৰ আছিল, আৰু সেইটো হৈছে পুৰণা মন্দিৰ। আৰু পুৰণা মন্দিৰটো আপোনালোকক এতিয়া দেখুৱাবলৈ গৈ আছোঁ। আমি এতিয়া পুৰণা মন্দিৰৰ ফালে সোমাই আহিছোঁ, আৰু এইটোৱে আছিল পুৰণা মন্দিৰটো। হাই। আৰু কৈছে আমাৰ পূজা চূজা কৰি হৈ গ'ল, আৰু এতিয়া বাহিৰত ওলাই আহিছোঁ। ইয়াতে কেৱল শিৱ বাবাক পূজা কৰা হয়, আপোনালোকো আহিব। বহুত ভাল ডাঙৰ মন্দিৰ, মৰিগাঁৱত আছে, জাগিৰোডত আছে, আহিব। আৰু আপোনালোকে শুনিলে এড্ৰেছটো কৈ দিলে সুৰজে। চ'
চ' আপোনালোকেও আহিব পাৰে। আমি মন্দিৰৰ পৰা ওলাই ল'লোঁ আৰু ৰাতিপুৱা একো খাই অহা নাই, চ' আমি এতিয়া দোকানত কিবা এটা খাই ল'ম, চাহ অলপ কিবা এটা খাই লওঁ। একদম পূৰা ভোক লাগিছিল, ত' আমি সেইকাৰণে পৰঠা অৰ্ডাৰ কৰিছিলোঁ আৰু এয়া পৰঠা আহি গ'ল। এতিয়া খোৱাহে কথা আৰু খাই লওঁ। দালি দিছে, ভাজি দিছে, চাটনি দিছে, আচাৰ দিছে, পৰঠা দিছে, একদম পূৰা মজা। খোৱা আৰম্ভ কৰি দিছে আৰু পৰঠা খাই হৈ গ'ল আৰু এয়া গৰম গৰম চাহ লৈছোঁ, কাৰণ চাহ মেইন। খাই বৈ ল'লোঁ আৰু এতিয়া আমি গৈ থাকোঁ। ত' গাড়ীত উঠি লওঁ আৰু আজি ৰাতিলৈ আপোনালোকক ৰাস দেখুৱাম। আজি আমাৰ নামনি অসমৰ ৰাসটো আপোনালোকে বহুতে দেখিছে হয়তো, মেলা এনেকৈ ডাঙৰকৈ হয়, কিন্তু ইয়াতে অকণমান বেলেগ ধৰণৰ ৰাস হয়। চ' আপোনালোকক ৰাতিলৈ ৰাস দেখুৱাম, তাৰবাবে আপোনালোকে অপেক্ষা কৰিব লাগিব। আমি এতিয়া ডাব নাৰিকল খাম আৰু সেইকাৰণে ইয়াতে ৰৈ ল'লোঁ। আৰু এইবিলাক ধুনীয়া ধুনীয়া বাঁহ বেতৰ সামগ্ৰী আছে, চাচোন সৰু 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 জাকৈ, ধুনীয়া ধুনীয়া। তাই লৈয়ে ল'লে। খোৱা কেনেকুৱা লাগিছে খাই? মোক নিদিয়া? ডাঙৰবিলাক হ'ল 50 টকা আৰু সৰুবিলাক হ'ল 30 টকা। মোৰ আহি গ'ল। চিয়াৰ্ছ। ভাল লাগিছে ন খাই? আৰু এয়া হৈছে ইতিহাস প্ৰসিদ্ধ জোঙাল পলসু গড় আৰু ইয়াক বৰ্তমান মিনপাম বুলি কোৱা হয়। আৰু গাইছ, মই এতিয়া ৰাস চাব যাবৰ কাৰণে ওলাই ৰেডি হৈ গ'লোঁ। এইফালে সুৰজি আছে, আমি দুইটাই যাম। মই যিহেতু ভিডিঅ' এডিট কৰি আছিলোঁ সেইকাৰণে অকণমান মোৰ প্ৰব্লেম হৈ গ'ল। 10:30 বাজি গ'ল, আৰম্ভ হোৱা কিছু দেৰি হৈ গ'ল আৰু সুৰজে কৈছে সূত্ৰ ওলাল। কিনো সূত্ৰ ওলাল বলকচোন, আমি সোনকালে যাওঁ আৰু আপোনালোকক দেখাই আছোঁ মোৰ লগত। আৰু গাইছ, আমি আহি ৰাসস্থলী পাই গ'লোঁ আৰু ইফালে দেখিব পাৰিছে একদম মানুহ, বহুত মানুহ একদম। আপোনালোকক দেখুৱাই থাকিম পুৰা। চা না কেনে মানুহ হৈছে একদম। এইফালে চাওক কৃষ্ণ ওলাইছে আৰু এইফালে গোপীসকল ধুনীয়া ধুনীয়াকৈ সাজি কাচি আহিছে। কি মজা পৰিৱেশ একদম। আৰু ৰাস বুলি এনেকৈ সকলোৱে ডেকা বুঢ়া একেলগে মিলি ধুনীয়াকৈ নাচি আছে, কেনে এটা জোচ। আৰু গাইছ, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব।